ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ত্ৰিভুজৰ আন এটি জ্যামিতি তোমালোকক শিকাবৰ কাৰণে আগবাঢ়িছোঁ। আমি ইয়াৰ আগৰ ক্লাছত 12 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰি দেখুৱাইছিলোঁ। আজি আমি ঠিক একে ধৰণৰ জ্যামিতি, তোমালোকৰ এইটো জ্যামিতি অলপ কনফিউজ কৰে কেতিয়াবা, 12 আৰু 14 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 12 এণ্ড কুৱেশ্যন নম্বৰ 14 দেখাত জ্যামিতিটোৰ প্ৰশ্নটো একে নিচিনা, সামান্য অকণমান সলনি আছে। সেইটোৰ কাৰণে জ্যামিতিটোৰ প্ৰমাণটো যথেষ্টখিনি বেলেগ ধৰণৰ হৈ যায়। মই প্ৰথমতে প্ৰশ্নটো কৈ দিছোঁ। ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQRৰ ক্ৰমে PQ আৰু PR বাহু দুটা আৰু মধ্যমা PM সমানুপাতিক। দেখুওৱা যে ত্ৰিভুজ ABC similar to ত্ৰিভুজ PQR। এইটো প্ৰশ্ন আমি ইয়াৰ আগৰ দিনা দেখিছিলোঁ ABC আৰু PQR ত্ৰিভুজ দুটাই সদৃশ কৰিব লাগে, কিন্তু তাত AB আৰু BC বাহুৰ লগত মধ্যমা AD আছিল, PQ আৰু QR বাহু আছিল আৰু মধ্যমা PM আছিল, বাকী একেই আছিল। মাত্ৰ AC আৰু PR বাহু দুটা আজি সলনি কৰি দিয়া হৈছে। গতিকে এই প্ৰমাণটো কৰিবৰ কাৰণে আমি দুটা ডায়েগ্ৰামৰ সহায় ল'ম। ABC আৰু PQR এই দুটা ত্ৰিভুজ। আমাৰ ইয়াত AB, AC আৰু মধ্যমা ADৰ কথা আছে। গতিকে AB বাহু, AC বাহু আৰু মধ্যমা AD। মধ্যমা AD মানে হৈছে A শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু BCৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড। গতিকে BC বাহুৰ মধ্যবিন্দু D এডাল হৈছে ABC ত্ৰিভুজৰ মধ্যমা। ঠিক একেধৰণে QR বাহুৰ মধ্যবিন্দু M লৈ PM হৈছে PQR ত্ৰিভুজৰ মধ্যমা। এতিয়া আমাৰ প্ৰশ্নত দিয়া এই কথাখিনি পালোঁ, AB, AC, AD, PQ, PR আৰু PM এই কথাখিনি পালোঁ। এটা প্ৰমাণ কৰাৰ সুবিধাৰ কাৰণে আমি ইয়াত AD মধ্যমাডালক ঠিক তাৰ সমানকৈ পিছফালে বঢ়াই দিলোঁ। E বিন্দুলৈ বঢ়াই দিলোঁ আৰু CE সংযোগ কৰি দিলোঁ। ঠিক তেনেকৈ PM মধ্যমাডালকো আমি ঠিক সমানে পিছফালে বঢ়াই দিলোঁ, PMৰ সমানকৈ, আৰু Rৰ লগত সেই বিন্দুটো সংযোগ কৰি দিলোঁ। PMক S বিন্দুলৈ বঢ়াই দিলোঁ যাতে PM = MS হয়, আৰু RS সংযোগ কৰি দিলোঁ। এইখিনি আমাৰ অংকনত আহিব।
ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ AB by PQ AC by PR AD by PM প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এতিয়া আমি অঙ্কন লিখিম আমি অঙ্কন কি কৰিছিলোঁ যে AD মধ্যমাক ADৰ সমানকৈ E বিন্দুলৈ বঢ়াই দিছিলোঁ যাতে AD = DE হয় আৰু PM মধ্যমাক S বিন্দুলৈ এনেকৈ বঢ়াইছিলোঁ যাতে PM = MS হয় গতিকে অঙ্কনত সেই কথাখিনি আহিব ADক E বিন্দুলৈ আৰু PMক S বিন্দুলৈ এনেদৰে বঢ়াই দিয়া হ'ল যাতে AD সমান DE আৰু PM সমান MS হয় এইখিনি হ'ব অঙ্কন ADক E বিন্দুলৈ AD মধ্যমাক E বিন্দুলৈ আৰু PM মধ্যমাক S বিন্দুলৈ এনেদৰে বঢ়াই দিলোঁ যাতে AD = DE হয় আৰু PM = MS হয় AD আৰু DE সমান PM আৰু MS একে সমান এটা এইখিনিৰ পিছত আমাৰ প্ৰমাণৰ মূল অংশখিনি আৰম্ভ হ'ব গতিকে এইখিনি লিখি লোৱা তাৰ পিছতে আমি প্ৰমাণটো আৰম্ভ কৰিম এতিয়া প্ৰমাণটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমি ABD এই ত্ৰিভুজটোৰ লগত CDE এই ত্ৰিভুজটোক সৰ্বাংগসম কৰিব পাৰি নেকি আমি তাকে চাম প্ৰথমতে এইটো সৰ্বাংগসম কৰিলে আমাৰ এটা লাভ হ'ব কি AB বাহুটো C ৰ লগত সমান কৰিব পাৰিম গতিকে আমি ABক C ৰ লগত সমান কৰিবৰ কাৰণে ABD আৰু CDE এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CDE এর পৰা পাওঁ আমি জানো যে BD আৰু CD সমান কাৰণ BC বাহুৰ মধ্যবিন্দু হৈছে D গতিকে BD আৰু CD একে সমান হ'ব গতিকে BD = DC এই দুটা কোণ বিপ্ৰতীপ কোণ এংগল ADB সমান এংগল CDE ইহত দুটাও সমান কাৰণ বিপ্ৰতীপ কোণবিলাক সমান হয় বিপ্ৰতীপ কোণ কাৰণে ইহত সমান আমি ইয়াত লিখি দিব পাৰোঁ বিপ্ৰতীপ কোণ আৰু এটা চৰ্ত আহিব আমি অঙ্কনত পাইছিলোঁ যে AD আৰু DE সমান গতিকে অঙ্কনৰ পৰা আমি লিখিব পাৰোঁ AD সমান DE
গতিকে দেখা গ'ল দুটা বাহুৰ এটা কোণ ABD ত্ৰিভুজৰ এই দুটা বাহুৰ এটা কোণ ঠিক CD ত্ৰিভুজৰো এই দুটা বাহুৰ এটা কোণ সমান গতিকে এইটো এটা স্বীকাৰ্যত পৰিল সৰ্বাংগ সমতাৰ স্বীকাৰ্য এইটো হৈছে বা কো বা স্বীকাৰ্য গতিকে আমি ক'ব পাৰোঁ ত্ৰিভুজ ABD congruent to ত্ৰিভুজ CDE স্বীকাৰ্য হৈছে SAS স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল আচ্ছা এই ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ লগে লগে আমি ইয়াত লিখিব পাৰোঁ AB সমান CE কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুলগ্ন বাহু আৰু অনুলগ্ন কোণবিলাক সদায় সমান হয় গতিকে আমি সৰ্বসম ত্ৰিভুজৰ পৰা লিখিব পাৰোঁ AB সমান CE AB সমান CE আৰু আমি লিখিব পাৰোঁ এই কোণটোৰ সমান AB বাহুটো CE বাহুৰ সমান গতিকে যেহেতু AD টো D ৰ সমান আছিল গতিকে এংগল A টো AD আৰু AB ৰ মাজৰ কোণ হিচাপে DE আৰু C ৰ মাজৰ কোণ E ৰ লগত অনুৰূপ কোণ হ'ব গতিকে এই দুটা কোণ আমাৰ কি হ'ব একে সমান হ'ব গতিকে এংগল DAB সমান এংগল CED যেহেতু সৰ্বাংগসম ত্ৰিভুজৰ অনুলগ্ন বাহু আৰু অনুলগ্ন কোণবিলাক সমান গতিকে সেই যুক্তিত আমি ক'ব পাৰোঁ AB সমান CE আৰু এংগল BAD সমান এংগল CED এই দুটা অনুলগ্ন কোণ যাক আমি CPCD বুলি কওঁ CPCD ধৰ্মমতে এইটো হয় এই কথাখিনি যদি আমি এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ একেধৰণে PQM আৰু SRM এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি এই কথাখিনি প্ৰয়োগ কৰোঁ তেতিয়া আমি সহজতেই ক'ব পাৰিম আগৰ দৰে যে PQ সমান RS আৰু এংগল QPM সমান এংগল RSM হ'ব কাৰণ আমি সেই কথাখিনি ইয়াত দেখুৱাইছোঁ একেধৰণৰ চৰ্ততে হ'ব গতিকে বাৰে বাৰে সেই কথা নিলিখি একেদৰে পাওঁ বুলি আমি লিখি দিব পাৰোঁ একেদৰে ত্ৰিভুজ PQM আৰু ত্ৰিভুজ SRM ৰ পৰা দেখুৱাব পাৰোঁ PQ সমান RS আৰু এংগল QPM সমান এংগল RSM আমি এইটো আৰু বাৰে বাৰে নেদেখুৱাই ইয়াৰ সহায় লৈ ইয়াত আমি দেখুৱাব পাৰোঁ যে PQ টো RS ৰ সমান আৰু P কোণটো S কোণৰ সমান এইখিনি লিখি লোৱা ইয়াৰ পিছত আমাৰ আৰু অলপ আছে প্ৰমাণটো আগবাঢ়িবৰ কাৰণে এতিয়া আমি ত্ৰিভুজ ACE আৰু ত্ৰিভুজ PRS এই দুটা ত্ৰিভুজক সদৃশ কৰিম ত্ৰিভুজ ACE আৰু ত্ৰিভুজ PRS এছৰ পৰা আমি এই দুটা ত্ৰিভুজ সদৃশ কৰিবলৈ আগবাঢ়িম
আমি ইতিমধ্যে পাইছিলোঁ যে এ বি বাই পি কিউ আমাৰ প্ৰশ্নতে দিয়া আছিল এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম। এইটো প্ৰশ্নত পাইছিলোঁ আমি। গতিকে আমি এ ডি বাই পি এমটোক এ ই বাই পি এছলৈ নিব পাৰোঁ নেকি? যিহেতু এ ডিটো এ চি ই ত্ৰিভুজৰ বাহু নহয়, এ ইটোহে বাহু। গতিকে আমি এ চি ই ত্ৰিভুজৰ বাহু হিচাপে পাবলৈ এ ডিডালক এ ই কৰিব লাগিব। তেনেকুৱাকৈ পি এমটো আমি পি এছ কৰিব লাগিব। গতিকে সেইটো কৰিবৰ কাৰণে আমি যদি এ ডিক দুগুণ কৰি দিওঁ টুৱাইছ এ ডি আৰু পি এমকো দুগুণ কৰি দিওঁ, হৰ আৰু লবক আমি দুয়োটা পূৰণ কৰি দিছোঁ, ভগ্নাংশটোৰ মান একে থাকিব। গতিকে টুৱাইছ এ ডি হ'লে আমি যিটো অংকনত কৈছিলোঁ যে এ ডিক সমানে বঢ়াই দিছোঁ, গতিকে এ ডি সমান ডি হয়। গতিকে এ ডিক দুগুণ কৰিলে আমি এ ই পাম, তো ইয়াত আমি এ ই লিখিব পাৰোঁ। ঠিক একেদৰে টুৱাইছ পি এম হ'লে আমি লিখিব পাৰিম পি এছ। গতিকে দেখা গ'ল এ বি বাই পি কিউ সমান এ ই বাই পি এছ। এ বি বাই পি কিউ সমান এ ই বাই পি এছ। এতিয়া এ বি বাই পি কিউ হ'লে এ বিটো এই ত্ৰিভুজৰ বাহু নহয়, আমাক লাগে এইটো ত্ৰিভুজৰ বাহু। গতিকে এ বিৰ সলনি আমি কি লিখিব পাৰোঁ? আমি ইতিমধ্যে ত্ৰিভুজৰ সৰ্বাংগসম কৰি পাইছিলোঁ যে এ বি ইকুৱেল টু চি আছিল। গতিকে এ বিৰ ঠাইত আমি চি বহাই দিব পাৰোঁ, যিহেতু এ বিয়ে চি সমান। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ এ বি বাই পি কিউটোৰ ঠাইত হ'ব এ বিৰ ঠাইত চি ই আৰু পি কিউ ঠাইত হ'ব আৰ এছ। কাৰণ আমি পাইছোঁ আগমুহূৰ্তত পি কিউ মানে আৰ এছ, আৰু সোঁফালে থাকিল আমাৰ এ ই বাই পি এছ। আমি দেখিছোঁ চি বাই আৰ এছ ইকুৱেল টু এ ই বাই পি এছ হ'ল। চি ই বাই আৰ এছ আৰু এ ই বাই পি এছ। ইহঁতৰ লগত এ চি বাই পি আৰ এই অনুপাতযোৰ সমান হয় নেকি? আমি যদি প্ৰশ্নটো চাওঁ তাত দেখিম এ বি বাই পি কিউ, এ ডি বাই পি এম আৰু তাৰ লগত এ চি বাই পি আৰটো দিয়া আছিলে, প্ৰশ্নটোতে দিয়া আছিলে। গতিকে আমি ইহঁতৰ লগতে আমি সমান কৰি লিখিব পাৰোঁ এ চি বাই পি আৰ। প্ৰশ্নমতে আমি প্ৰশ্নতে এই কথাটো পাইছিলোঁ যে এ বি বাই পি কিউ মানে এ চি বাই পি আৰো হয়। গতিকে আমি চি বাই আৰ এছ, এ বাই পি এছ, এ চি বাই পি আৰ লিখিব পাৰোঁ। অৰ্থাৎ আমি দেখিলোঁ যে এই ত্ৰিভুজটো এ চি ই ত্ৰিভুজটো আৰু পি আৰ এছ ত্ৰিভুজটোৰ তিনিওযোৰ বাহু সমানুপাতিক। চি বাই আৰ এছ এইটো বাহু আৰু এইটো বাহুৰ অনুপাত, এ বাই পি এছ এই বাহুটো আৰু এই বাহুটোৰ অনুপাত, আৰু এ চি বাই পি আৰ এই বাহুটো আৰু এই বাহুটোৰ অনুপাত আমি সমান পালোঁ। অৰ্থাৎ বাহুবোৰ সমানুপাতিক। যদি দুটা ত্ৰিভুজৰ বাহুবোৰ সমানুপাতিক হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা সদৃশ হয়। আমি এইটো সদৃশতা চৰ্তত পাইছিলোঁ। গতিকে আমি লিখিব পাৰিম যে ট্ৰায়েংগল এ ই চি চিমিলাৰ টু ট্ৰায়েংগল এ এছ আৰ পি এছ আৰ। যিহেতু বাহুবোৰ সমানুপাতিক গতিকে ত্ৰিভুজ দুটা সদৃশ। এতিয়া এই ত্ৰিভুজ দুটা সদৃশ হ'লে আমাৰ কি হ'ব? এই দুটা ত্ৰিভুজ সদৃশ হ'লে আমাৰ কি লাভ হ'ব? ইয়াৰ পৰা আমি দেখুৱাব পাৰিম ই কোণটো এছ কোণটোৰ সমান হ'ব, অনুলগ্ন কোণবিলাক সমান। গতিকে এংগল ই সমান এংগল এছ হ'ব, এংগল ই এ চি সমান এংগল এছ পি আৰ হ'ব। এইটো কোণৰ সমান হ'ব, এছ পি আৰ হ'ব। গতিকে এইখিনি কথা আমি সদৃশতাৰ পৰা পাই গ'লোঁ। এই ত্ৰিভুজ দুটা যিহেতু সদৃশ হ'ল গতিকে তাৰ পৰা আমি এই কথাখিনি পাই গ'লোঁ। গতিকে এইখিনি লিখি লোৱা। ইয়াৰ পিছত আৰু অলপমান আছে আমাৰ প্ৰমাণটোৰ, পৰৱৰ্তী আমি সেইখিনি আগবাঢ়ি যাম। ইয়াৰ পিছত আমি এতিয়া লিখিব পাৰিম, আমি ইতিমধ্যে পাইছিলোঁ যে এই কোণটো আৰু এই কোণটো সমান আছিল। যেতিয়া আমি এইটো ত্ৰিভুজ সৰ্বাংগসম কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ বি এ ডি কোণটো ডি ই চি কোণৰ সমান আছিল। গতিকে আমাৰ ইয়াত যিটো ই কোণ বুলি কৈছোঁ, ই কোণ অৰ্থাৎ এই কোণটো
এই কোণটোৰ ঠাইত আমি এইটো কোণ লিখিব পাৰোঁ কাৰণ এই দুটা কোণ আমি সৰ্বসমত পাইছিলোঁ গতিকে ইয়াতে আমি লিখিব পাৰিম দিছ ইমপ্লাইজ এংগুল ইৰ ঠাইত আমি লিখিব পাৰোঁ এংগুল BAD আৰু এংগুল এছৰ ঠাইত লিখিব পাৰোঁ এংগুল QPM এংগুল QPM যেহেতু এংগুল BAD ইকুৱেল টু এংগুল CED আৰু এংগুল QPM ইকুৱেল টু এংগুল RSM আমি সৰ্বাংগ সমতা ধৰ্মত আগতে এইটো পাই আহিছিলোঁ তাৰ পৰা আমি লিখিব পাৰোঁ BAD আৰু QPM সমান এতিয়া এইটো যদি 1 নম্বৰ দিওঁ আৰু এইটো 2 নম্বৰ দিওঁ 1 আৰু 2 যদি যোগ কৰি দিওঁ তে দেখা যাব 1 + 2 ইমপ্লাইজ EAC + BAD সমান এংগুল SPR + এংগুল QPM এটা EAC + BAD কি আমি ডায়াগ্ৰামটো চাওঁ EAC এই কোণটো + BAD এই কোণটো এই দুটা কোণ যোগ কৰিলে আমি BAC কোণটো পাম এংগুল BAC ঠিক একেদৰে আমি সোঁফালে সেই কোণটো যোগ কৰিলে পাম QPR এংগুল QPR এতিয়া দেখা গ'ল যে ABC আৰু PQR ত্ৰিভুজৰ আমি প্ৰশ্নত পাইছিলোঁ যে AB/PQ AC/PR এই বাহু দুযোৰৰ অনুপাত সমান আৰু এতিয়া পালোঁ সিহঁতৰ মাজৰ কোণ দুটাও সমান গতিকে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে আমাৰ যিটো চৰ্ত লাগে সেইটো পাই গ'লোঁ গতিকে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা পাওঁ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা পাওঁ যে AB/PQ AC/PR আৰু এংগুল A সমান এংগুল P যেটো আমি ইয়াত পালোঁ BAC মানে এংগুল A আৰু QPR মানে এংগুল P গতিকে ত্ৰিভুজ ABC similar to PQR এটো শৰ্ত আহিল SAS শৰ্ত এই প্ৰমাণটো যথেষ্ট দীঘলীয়া এই ভিডিঅ'টো বাৰে বাৰে চাবা আৰু তেতিয়াহে ভাল ধৰণে চাই উপকৃত হ'ব পাৰিবা ভিডিঅ'টোৰ পৰা আৰু যদি ইয়াত কিবা নুবুজা কথা থাকে তেতিয়া আমাৰ কন্টেক্ট নাম্বাৰ থাকিব গতিকে সেই কথাখিনি ফোন কৰি সুধিলে আমি এইটো ক্লিয়াৰ কৰি দিব পাৰিম গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমাৰ উপকৃত হ'ব গতিকে আজি আমাৰ এই জ্যামিতি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ